Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7 ৰ সায়েন্সৰ অধ্যায় 1 নিউট্ৰিশন ইন প্লান্টছৰ মানে আগতীয়াকৈ দেখিম মানে তোমালোকে যেতিয়া 86 ত থাকা তেন্তে পৰীক্ষাটো দিয়াৰ পিছত লাষ্ট পৰীক্ষাটো দিয়াৰ পিছত তুমি যেতিয়া 7 ত উঠিবা তেতিয়া তোমাৰ এনে ধৰণৰ ইংলিশত হ'ব তো আমি আগতীয়াকৈ এইটো দেখিম যে কেনে ধৰণৰ আহিব পাৰে কেনে ধৰণৰ ইংলিশত হ'ব তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চ্যানেলটোক যদি সাবস্ক্রাইব কৰা নাই তোমালোকে তেন্তে এটা সাবস্ক্রাইব কৰি দিবা যাতে আমি আপলোড কৰা এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিও নটিফিকেশন সৰ্বপ্ৰথমে তোমালোকৰ ওচৰলৈ যায় তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ